নমস্কাৰ, জ্ঞানৰ জ্যোতি চেনেললৈ আপোনাৰ স্বাগতম। ভাৰতৰ সংখ্যালঘুৰ বাবে ৰাষ্ট্ৰীয় আয়োগ কেতিয়া গঠন কৰা হৈছিল? উত্তৰ 1994 চনত। ৰাষ্ট্ৰীয় চনদত ৰাষ্ট্ৰীয় মহিলা আয়োগ আইন কেতিয়া গৃহীত হৈছিল? উত্তৰ 1960 চনত। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰস্তাৱ মৰ্মে প্ৰথম আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস কোনদিনা পালন কৰা হয়? উত্তৰ 1950 চনৰ 10 ডিচেম্বৰ। OAUৰ সম্পূৰ্ণ নাম কি? উত্তৰ অৰ্গেনাইজেশ্যন অফ আফ্ৰিকান ইউনিটি। ভাৰতৰ প্ৰথম সংবিধান সভাৰ সভাপতি কোন আছিল? উত্তৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। কিমান চনত পাকিস্তান স্বাধীন ৰাষ্ট্ৰ হিচাপে জন্ম লাভ কৰিছিল? উত্তৰ 1947 চনৰ 14 আগষ্ট। সংবিধান সভাই কেতিয়া ভাৰতীয় সংবিধানখন গ্ৰহণ কৰে? উত্তৰ 1949 চনৰ 26 নৱেম্বৰ। কিমান চনত ভাৰতত সংবিধানখন কাৰ্যকৰী কৰা হৈছিল? উত্তৰ 1950 চনৰ 26 জানুৱাৰীত। ধৰ্মনিৰপেক্ষতা মানে কি? উত্তৰ কোনো ধৰ্মবিৰোধ নহয়। ভাৰতীয় সংবিধান অনুসৰি সংসদীয় প্ৰণালী চৰকাৰক কেইটা ভাগত ভগাব পাৰি? ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান? উত্তৰ 5 বছৰ। ভাৰতৰ কাৰ্যপালিকাৰ ক্ষমতা কাৰ হাতত ন্যস্ত থাকে? উত্তৰ ৰাষ্ট্ৰপতি। ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদত ৰাষ্ট্ৰপতি নিৰ্বাচন পদ্ধতি সম্পৰ্কে উল্লেখ কৰা হৈছে? উত্তৰ 55 নং অনুচ্ছেদত। ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ যোগ্যতা সম্পৰ্কে উল্লেখ কৰা হৈছে? উত্তৰ 58 নং অনুচ্ছেদত। ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদত সম্পত্তিৰ অধিকাৰ বাদ দিয়াৰ কথা উল্লেখ কৰা হৈছে? উত্তৰ 19 নং অনুচ্ছেদত। নাগৰিকত্ব লাভ কৰাৰ উপায় কি? উত্তৰ কোনো ৰাষ্ট্ৰত দীৰ্ঘদিন ধৰি বসবাস কৰা। ভাৰতৰ সংবিধানৰ খচৰাৰ ওপৰত ৰায়দানৰ বাবে কিমান সময় দিয়া হৈছিল? উত্তৰ 8 মাহ। পৃথিৱীৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম সংবিধান কোনখন দেশৰ আছে? উত্তৰ ভাৰত। ভাৰতীয় সংবিধানত উল্লেখ থকা নাগৰিকৰ মৌলিক কৰ্তব্যৰ সংখ্যা কিমান? উত্তৰ 11টা। সংবিধানৰ কিমান অনুচ্ছেদ অনুসৰি নাগৰিকে মৌলিক অধিকাৰ ৰক্ষাৰ বাবে আদালতৰ ওচৰ চাপিব পাৰে? উত্তৰ 25 আৰু 226 নং অনুচ্ছেদ। ইংৰাজী ফেডাৰেশ্যন শব্দটো কোন লেটিন শব্দৰ পৰা আহিছে? উত্তৰ ফেডাৰ্ছ। ভাৰতৰ সংবিধানৰ কিমানতম সংশোধনী আইন মতে সংসদে আইন প্ৰণয়ন কৰি প্ৰশাসনীয় আদালত গঠন কৰিব পাৰে? 42তম। সংবিধানৰ কিমান নং অনুচ্ছেদত ভাৰতক ৰাজ্যসমূহৰ সংঘ বুলি উল্লেখ আছে? উত্তৰ 1 নং অনুচ্ছেদ। কিমান চনত ভাৰতীয় সাম্যবাদী দলৰ জন্ম হৈছিল? 1924 চনত। শেষলৈ চোৱাৰ বাবে ধন্যবাদ।